Hi guys, it is মোৰ Redmi Note 3 এইটো কমেও 3 বছৰমান পুৰণা মডেল ইণ্ডিয়াত 3 বছৰমান আগতে লঞ্চ হৈছিলে মই এটা কাষ্টমাৰ ইনষ্টল কৰিছোঁ সো মই মোৰ এই ডিভাইচটোত কাষ্টমাৰ ইনষ্টল কৰিছোঁ AIM-ROM বুলি ৰিপোৰ্ট কৰি দেখাই দিছোঁ আপোনালোকে যিসকলে MI ফোন ইউজ কৰিছে তেওঁলোকে গম পাব MI ফোনবিলাকৰ ইণ্টাৰফেচবিলাক কিন্তু ইয়াৰ ইণ্টাৰফেচটো বেলেগ হৈ গৈছে মই যিহেতু ইয়াত বেলেগ এটা চিষ্টেম ইনষ্টল কৰিছোঁ ৰিবুট কৰি দেখাই দিছোঁ এইটো চাওক বুট এনিমেশ্যনটো বেলেগ MI ইয়াত কোনো বুট এনিমেশ্যন নাই সো মই এই চেনেলটোত কেনেকৈ এই কাষ্টমাৰবিলাক আপোনাৰ ডিভাইচত ইনষ্টল কৰিব পাৰি কেৱল MI ফোন বুলি নহয় বেলেগ আৰু ব্ৰেণ্ডৰ ফোনৰ কাৰণেও আছে মোৰ লগত এইটো ফোন আছে গতিকে মই দেখাই দিছোঁ এনেকুৱা MI ইউআই ইণ্টাৰফেচবিলাক এনেকুৱা হয় ছেটিংছৰ ইণ্টাৰফেচ এনেকুৱা হয় কিন্তু এইটো চাওক এইটো মই ইনষ্টল কৰিছোঁ ইয়াৰ ষ্টক এণ্ড্ৰইডৰ নিচিনা আছে গোটেইখিনি মই এইটো ফৰ্চ ষ্টপ কৰি লওঁ তাৰপাছত অ'কে মই দেখাই দিছোঁ ছেটিংছত এইটো চাওক সম্পূৰ্ণ বেলেগ MI ইউআইতকৈ মডেল Redmi Note 3 Android version 8.1 MI ইউআইত চলি থকা Redmi Note 3 টো Marshmallow Android 6.1 হৈ আছে কিন্তু মই ইয়াত কাষ্টম ইনষ্টল কৰি Android 8.1 কৰি লৈছোঁ Android Pie 9 কৰি ল'ব পাৰোঁ কাষ্টমাৰৰ পৰা গতিকে আপোনাৰ ডিভাইচটো যদি এতিয়া কিছুমানৰ Android Lollipop চলি আছে কিছুমানৰ Nougat কিছুমানৰ Marshmallow Oreo খুব কমতে চলি আছে ভাবিব পাৰে গতিকে আপোনালোকে কাষ্টমাৰ ইনষ্টল কৰি আপোনাৰ নিজৰ এণ্ড্ৰইড ভাৰ্চনত শিফ্ট হ'ব পাৰে এণ্ড্ৰইড পাই ইনষ্টল কৰিব পাৰে বহুতো কাষ্টমাৰ আছে AIM-ROM বাদে ৰেষ্ট্ৰিকশ্যন ৰিমিক্স লিনিয়াছ OS পিক্সেল এক্সপেনশ্যন বুলি অসংখ্য আছে আপোনাৰ ডিভাইচৰ কাৰণে ইনষ্টল কৰি ল'ব পাৰে এইটো চাওক কাষ্টমাইজেশ্যন দেখাই দিছোঁ বহুতো কাষ্টমাইজেশ্যন আছে এই ৰুমটোত নটিফিকেশ্যনৰ বুটনছৰ ইয়াত ফিজিকেল বুটন আছে স্ক্ৰীন বুটনো কৰি ল'ব পাৰোঁ নটিফিকেশ্যন বুটনটো চাওক মই এইটো ডিসেবল কৰি দিওঁ ৰিচেণ্ট ইউআইৰ কাৰণে 3 ফিংগাৰ জেষ্টাৰ বহুতখিনি ইয়াত কাষ্টমাইজেশ্যন আছে কিন্তু যিবিলাক ষ্টক ৰুম থাকে সেইবিলাকত নাথাকে আৰু এই কাষ্টমাৰবিলাক একচুৱেলি পাৰফৰ্মেঞ্চ আৰু বেটাৰী বেকআপৰ কাৰণেও ভাল আপোনাৰ যদি ইণ্টাৰেষ্টেড আপোনাৰ ফোনত যদি ইনষ্টল কৰিব বিচাৰে মই কেৱল MI ফোন বুলি নহয় আৰু বেলেগ ব্ৰেণ্ডৰ ফোনৰ কাৰণেও আছে ৰুম এইবিলাক কাষ্টমাৰ মই ষ্টেপ বাই ষ্টেপ দেখাম কেনেকৈ এইবিলাক ইনষ্টল কৰে কাষ্টমাৰ আপোনাৰ ফোনত কেনেকৈ ইনষ্টল কৰে মোৰ লগত এইটো Redmi Note 3 টো আছে সেইকাৰণে ইয়াৰ দ্বাৰা মই দেখাইছোঁ ইনষ্টল কৰি চ' যদি ইণ্টাৰেষ্টেড তেনেহ'লে কমেণ্ট ছেকশ্যনত কওক মই ষ্টেপ বাই ষ্টেপ ভিডিঅ' অতি সোনকালে লৈ আনিম কেনেকৈ ইনষ্টল কৰে অ'কে বাই